নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটা ধামাকা ভিডিঅ'ৰ মাজলৈ। এতিয়া মই ঘৰৰ পৰা ওলাই আহি মই বজাৰ এটাত আহিছোঁ। এইফালে বাইটি আছে আৰু বাইটিয়ে মোক থ'ব আহিছে। কিহৰ কাৰণে থ'ব আহিছে সেইটো আপোনালোকক কৈ আছোঁ। চ' বলক, থ'ব আহিছে কৈছোঁ কাৰণ আমাৰ ঘৰৰ ফালে গাড়ী চাড়ী নাযায়। এইফালে আছে সন্মুখত ৰাস্তাটো ৰোড, এইফালে আছে ৰোড আৰু মানে ঘৰৰ পৰা আমাৰ ফালে গাড়ী চাড়ী নাযায়, সেইকাৰণে মানে বাইটিয়ে মোৰ চাইকেলেৰে থ'ব আহিছে। মই গম পাইছোঁ আপোনালোকৰ ডাঙৰ প্ৰশ্ন, মই ক'ত গৈ আছোঁ, কিহৰ কাৰণে থ'ব আহিছে। মই গৈ আছোঁ আজি কামপুৰ ভোগালী মেলা হৈ আছে, তাতে মৰ্মিতা মিত্ৰ আহিব। ফাইনেলি আহি পাই গ'লোঁ কামপুৰ ভোগালী মেলা। এইটো হৈছে কামপুৰ ভোগালী উৎসৱ। 12 seconds later. বন্ধুহঁত মেলাৰ পৰা আহি গ'লোঁ এইজন মহাপুৰুষৰ ৰুমত থাকে। এতিয়া বোলে ব্ৰইলাৰ বনায়, এইটো চাওক ব্ৰইলাৰ ভাজি আছে। এতিয়া মোক পিঁয়াজ কটাত লগাই দিছে, এইফালে মই পিঁয়াজ কাটি আছোঁ। আপোনালোকে গম পায়নে এই পদ্ধতিটো কি কয়? এনেকৈ যে ভাতৰ পানী ওলায়, এইটো কি কয় বাৰু? জানিলে কমেণ্ট কৰিব জনাবচোন। তো বন্ধুহঁত তাৰ ৰুমৰ পৰা ওলাই আহিলোঁ। এতিয়া বেক টু মেলাত আহিব আপোনাৰ মৰ্মিতা মিত্ৰ এজন কলকাতাৰ ছিংগাৰ হয়। এনে অসমীয়া গান গায়। মৰ্মিতা মিত্ৰ কলকাতাৰ এজনী ছিংগাৰ হয়। এনে অসমীয়া গান গাই অসমতে মানে প্ৰগ্ৰামবিলাক কৰে। আজি কামপুৰতো আহিব প্ৰগ্ৰাম কৰিবলৈ। আপোনালোকক দেখুৱাম, ময়ো চাম, মই কি চাওঁ আপোনালোকক দেখুৱাবৰ চেষ্টা কৰিম। চ' বলক মেলাত। আপোনালোকক দেখুৱাবৰ চেষ্টা কৰিলোঁ। এতিয়া বলক ডাইৰেক্ট ষ্টেজ প্ৰগ্ৰামত। মৰ্মিতা বাৰ ষ্টেজ প্ৰগ্ৰাম মজাকৈ চালোঁ। লগ পাম আকৌ এবাৰ, আজিলৈ বাই।